হাই ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই চেনেল। মই আজি ক'ম আপোনালোকক ই-শ্ৰমিক কাৰ্ড কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে আৰু আপোনাৰ হাতত যদি ই-শ্ৰমিক কাৰ্ড আছে তেনেহ'লে আপুনি ৩৬,০০০ টকা বছৰত লাভ কৰিব। সেইটো কেনেকৈ কৰিব, সেইটো কৰাৰ কাৰণে কি কৰিব লাগে, সেইটো কোৱাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আপুনি প্ৰথমত যাব লাগিব যিকোনো এটা ব্ৰাউজাৰত, টাইপ কৰি দিব ই-শ্ৰম কাৰ্ড। এইখিনি আপোনালোকে সাৰ্চ কৰি দিব। সো আপোনালোকে যেতিয়া সাৰ্চ কৰি দিব তেতিয়া আপোনাৰ পেজখন এনেকৈ লোডিং হৈ থাকিব। সো তাৰপিছত আপোনাৰ মোবাইলত এনেকুৱাকৈ প্ৰথমে আহি যাব ই-শ্ৰম। সো আপোনালোকে ইয়াত ক্লিক কৰি দিব। সো তাৰপিছত আপোনালোকে অলপমান ৱেইট কৰিব কিয়নো আপোনাৰ পেজখন অলপ লোডিং হৈ আছে। সো তাৰপিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব। সো তলপিনে চাব ৰেজিষ্টাৰ্ড অন মানধন। সো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক হেয়াৰ টু এপ্লাই নাও। সো আপোনালোকে ইয়াত ক্লিক কৰি দিব। সো তাৰপিছত আপোনালোকে কি কৰিব, ইয়াত আছে দুটা অপশ্যন, সেলফ এনৰলমেন্ট আৰু আছে CHG ভ্যালি। সো আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। সো যেতিয়া আপোনালোকে তাত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত তেনেকুৱাকৈ ইন্টাৰফেচটো হ'ব। সো আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ 10 ডিজিটৰ মোবাইল নাম্বাৰখন এন্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে প্ৰচিড অপশ্যনটোত মাৰি আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPখন আপোনালোকে এন্টাৰ কৰি সাবমিট মাৰি দিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, তাৰপিছত কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইন্টাৰফেচ হৈ যাব। সো আপোনালোকে এতিয়া কি কৰিব, লেফ্ট সাইডত আপোনালোকে 3 লাইন পাব। সো ইয়াত আপোনালোকে ক্লিক কৰি দিব। সো ইয়াত ক্লিক কৰি আপোনালোকে তলপিনে চাব কমপ্লিট বুলি এটা অপশ্যন আছে। সো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে প্ৰথমে পাব প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা। সো আপোনালোকে ইয়াত ক্লিক কৰি দিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, তাৰপিছত কিন্তু আপোনাৰ মোবাইলত এনেকুৱাকৈ ইন্টাৰফেচ হ'ব। সো আপোনালোকে ইয়াত কি কৰিব, ইয়াত আছে ইনষ্ট্ৰাকশ্যন, এইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। সো তাৰপিছত আপোনালোকে ইয়াত কি কৰিব, ইয়াত কৈছে ই-শ্ৰম UAN। আপোনাৰ ই-শ্ৰমিক কাৰ্ড যদি বনাইছে তেন্তে আপোনাৰ ই-শ্ৰমিক কাৰ্ডৰ যিটো নাম্বাৰ হয় UAN নাম্বাৰ, সো সেই নাম্বাৰখন ইয়াত আপোনালোকৰ এন্টাৰ কৰি দিব লাগিব। সো তাৰপিছত কৈছে বেনিফিচিয়াৰী আধাৰ। সো আপোনাৰ আধাৰ কাৰ্ডৰ যিটো বেনিফিচিয়াৰী নাম হয়, আপুনি কাৰ নামত আধাৰ কাৰ্ডখন বনাইছে সেই তাৰ নামখন ইয়াত এন্টাৰ কৰি দিব। তাৰপিছত কৈছে বেনিফিচিয়াৰী DOB। সো আপোনাৰ ইয়াত ডেট অফ বাৰ্থখন এন্টাৰ কৰি দিব লাগিব। সো ডিয়াৰ বন্ধু-বান্ধৱীসকল, তাৰপিছত আপোনালোকে সেন্ড OTPত ক্লিক কৰি দিব। সো যেতিয়া আপোনালোকে সেন্ড OTPত ক্লিক কৰি দিব তেতিয়া কিন্তু আপোনাৰ মোবাইলত এটা OTP আহিব, যিখন আধাৰ কাৰ্ডৰ সৈতে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হৈ আছে। সো সেইখন আপোনাৰ নাম্বাৰত এটা OTP যাব। সেই OTPখন লৈ আপোনালোকে তাত আপোনাৰ এন্টাৰ কৰি দিব লাগিব। সো যেতিয়া আপোনালোকে এন্টাৰ কৰি সাবমিট মাৰি দিব তেতিয়া আপোনাৰ এখন আঁচনি অনলাইন ফৰ্ম ফিল আপ হৈ গ'ল।